হে গাইজ নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ' আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আজি মই আহিছিলোঁ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান মানে বৰদোৱা, কিন্তু তোমালোকে সেই আগৰ ভিডিঅ'বোৰত দেখাৰ দৰে আগৰ বৰদোৱাখন দেখা নোপোৱা। এতিয়া তোমালোকে এখন সম্পূৰ্ণভাৱে সলনি হৈ যোৱা বৰদোৱা দেখিবা। তো গাইজ পুৰা ধুনীয়াকৈ ঘৰৰ পৰা ওলাই দিলোঁ। তো এতিয়া 11টামান বাজিছে। তো তাত গৈ আমি পুৰা 11:40 মানত পাই যাম। মানে আমাৰ ইয়াৰ পৰা বেছি দূৰো নহয়তো, ধুনীয়াকৈ 40 মিনিট মানত তাৰ পাই যামগৈ। আহি আমি পুৰা বৰদোৱা ওচৰ পাই গ'লোঁ আৰু তো আদৰণি গেটখন জাষ্ট পাৰ হৈ আহিলোঁ। তো এইখিনিৰ পৰা যদি চাওঁ মানে ধুনীয়াকৈ দেখিয়ে থাকে দৌল মন্দিৰটো। মই দেখাই দিছোঁ মানে কেমেৰাত এবাৰ জুম কৰি, এই সিমান মানতে আছে দৌল মন্দিৰটো। এতিয়া যাওঁ তো ধুনীয়াকৈ বাটত বেছি ভিডিঅ' চিডিঅ' বনাই অহা নাই, তো ডাইৰেক্ট গৈ বৰদোৱাত লগ পাই আছোঁ। শ্ৰী বৰদোৱা থানলৈ আহা সকলোকো বৰদোৱালৈ স্বাগতম, আৰু যোনে যোনে আহি পোৱা নাই তেওঁলোককো পুৰা স্বাগতম। তো গাইজ পুৰা ধুনীয়াকৈ আহি একদম বৰদোৱাৰ পৰা মাজমজিয়াত এতিয়া আছোঁ। তো মানে আজিৰ পৰা যেতিয়া 3 মাহমান আগত আহিছিলোঁ ন, তেতিয়া মানে ইমান বেছি পৰিৱৰ্তন নাছিলে। তো এতিয়া বহুত বেছি পৰিৱৰ্তন হৈ গ'ল মানে। তো এতিয়া সেইটো চাইডে যাম, তো তোমালোকক কি সলনি হ'ল সেইখিনি দেখাই আছোঁ। সেইটো চাইডেদি পুৰা ধুনীয়াকৈ কীৰ্তনঘৰলৈ যায়। তো এতিয়া আমি ধুনীয়াকৈ কীৰ্তনঘৰৰ ভিতৰলৈ গৈ আছোঁ। তো গাইজ বহুত বেছি পৰিৱৰ্তন হৈ গ'ল মানে। আমি যেতিয়া 2-3 মাহ আগত আহিছিলোঁ ন, তেতিয়া এইবোৰ কাম চলি আছিলে। তো এতিয়া ধুনীয়াকৈ এইবিলাক চব কমপ্লিট হৈ গ'ল। বহুত বেছি ভাল লাগিছে এতিয়া, মানে কিবা এটা বেলেগ ফিল হৈছে আৰু। আগৰ বৰদোৱা আৰু এতিয়া বৰদোৱাৰ মাজত মানে সম্পূৰ্ণ পাৰ্থক্য, মানে বেলেগ, মানে বহুত বেছি বেলেগ হৈ গ'ল। তো আগতেও বেলেগ আছিলে, তো এতিয়া আহিও মানে কিবা এটা বেলেগ জেগাত অহা নিচিনাহে লাগে। আগৰ বৰদোৱাখন অকণ নালাগে, মানে চব নতুনকৈ বনাই মানে কমপ্লিট চেঞ্জ হৈ গ'ল। মানে বেছিভাগ মানুহেতো হোলীত আহিয়ে বেছি ভাল পায়, কিন্তু মই হোলীত আহি মোৰ একদম ভাল নালাগে বৰদোৱাত। কাৰণ হোলীত মানে বহুত বেছি মানুহ হয় ন, একো চাবও ভালকৈ নোৱাৰি, মানে ইমান বেছি মোৰ ভাল নালাগে। তো বেলেগৰ ভাল লাগিলেও এনেকৈ নৰ্মেল দিনত আহিলে মানে ধুনীয়াকৈ ঘূৰিবও পৰা যায় আৰু মাইণ্ডটো ধুনীয়াকৈ ফ্ৰেছ হৈ যায়, বহুত বেছি ভাল লাগে আহি। আৰু এই কুঁৱাটো গাইছ আমাৰ গুৰুজনাৰে হয়, মানে তেওঁৰ দিনৰে, মানে তেওঁ ব্যৱহাৰ কৰিছিল। আৰু গাইছ এইটো চাইডেদি গঙাপাৰলৈ যায়, আগতেও বেলেগ আছিল আৰু এতিয়াও বেলেগ হৈ গ'ল। তো গাইছ ধুনীয়াকৈ আমি পুৰা কীৰ্তনঘৰৰ পৰা ওলাই দিলোঁ। তো এতিয়া ধুনীয়াকৈ এই পুখুৰীটোৰ ওচৰলৈ আহিছোঁ। তো তোমালোকে এটা ধুনীয়াকৈ চিন চাই লোৱা পুখুৰীটো। তো তাৰপৰা নতুন প্ৰজেক্ট এটা বনাই আছে, তো সেইটো দেখাই আছোঁ। তো গাইছ ধুনীয়াকৈ ইয়াত অকণমান জিৰণি লৈছোঁ। তো সকলোকে এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে বৰদোৱা যোনটো মানে এটা নতুন প্ৰজেক্ট বনাই আছিলে, তো গোটেই প্ৰজেক্টটো সেইটো চাইডে গোটেই সম্পূৰ্ণ কাম হৈ আছে। তো আজি যাম, মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি কিমানখিনি কমপ্লিট হৈছে, তো গোটেইখিনি তোমালোকক দেখাম। এতিয়া আমি একদম মানে বৰদোৱা যোনটো নতুন প্ৰজেক্ট বনাই আছে, তো এই প্ৰজেক্টটো চাবলৈ আহিলোঁ। তো আৰু 1 বছৰমানৰ ভিতৰত মানে গোটেই কমপ্লিট হৈ যাব। তো এইখন হ'ব তোমাৰ গোটেই মেইন গেট হ'ব এইখন। তো এইটো চাইডেদি ধুনীয়াকৈ এণ্ট্ৰি কৰিব লাগিব, আৰু ভিতৰত মানে বহুত বেছি ডাঙৰকৈ বনাইছে। তো এইখিনিৰ পৰা এটা ধুনীয়াকৈ তোমালোকক ক্লিপ দেখাই দিম নতুন বৰদোৱা। বৰ্তমান মানে গাইছ ভিতৰত যোৱা পাৰ্মিশ্যন নাই, আৰু এদিন ধুনীয়াকৈ আহিম, পাৰ্মিশ্যন লৈ গোটেইখিনি দেখাম। যেতিয়া গাইছ এই গোটেই প্ৰজেক্টটো কমপ্লিট হ'ব ন, তো এনেকুৱা ধুনীয়া লাগিব মানে। এই এৰিয়াটো কমচে কমটো 100 বিঘামান মাটিৰ হ'ব মানে গোটেই প্ৰজেক্টটো, বহুত বেছি ডাঙৰ। আৰু কমপ্লিট হ'লে আহিম তোমাৰ বহুত বেছি ধুনীয়া লাগিব কিন্তু দেই। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ চাবলৈ। আৰু এইখনেই হৈ গ'ল আমি কিতাপত অধ্যয়ন কৰিবলৈ পোৱা মহেন্দ্ৰ কন্দলী টোল, য'ত আমাৰ গুৰুজনাই অধ্যয়ন কৰিছিলে। তো গাইছ দৌল মন্দিৰলৈ সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া আমি ধুনীয়াকৈ প্ৰজেক্টটো চাই আহি পূৰা দৌল মন্দিৰত আহিছোঁ। তো এতিয়া দৌল মন্দিৰত অলপমান তোমালোকক দেখাওঁ, আৰু তাৰপিছত ঘৰত যাওঁগৈ আৰু। 1টা বজাৰ লগে লগে মানে গাইছ দৌল মন্দিৰ পূৰা ধুনীয়াকৈ বন্ধ কৰি দিয়ে মানে।
সেইটো কাৰণে আজি ইমান মানুহ চানুহ ধুনীয়াকৈ বৰদোৱাৰ পৰা ঘূৰি ঘূৰি আহিলোঁ পিছত আৰু তাত ইমান বেছি ব্লগ বনাই থকা নহ'ল মানে ফোনটোত চাৰ্জ বহুত বেছি কম আছিলে তো সেইকাৰণে মানে বেছি ভালকৈ দেখাব নোৱাৰিলোঁ তো নতুনকৈ যেতিয়া বৰদোৱাখন বনাই হ'ব তো তেতিয়া এদিন ধুনীয়াকৈ যাম আৰু এতিয়া ধুনীয়াকৈ 10টামান বাজি গ'ল তো আমাৰ গাঁৱত আজি ৰাস আছে তো ধুনীয়াকৈ আজি তোমালোকক ৰাস দেখাই আছোঁ এইপিনে আমাৰ মা পূৰা ৰাসত ৰেডিবলৈ ৰাসত নাচিবলৈ ৰেডি আৰু এইপিনে আমাৰ মাহী উলিয়াই দিছে মাহী কি ক'বা এনেকৈ ইউটিউবত দিলে বেয়া লাগিব নহয় জিভাখন মিলাই দিলে কিবা এটা কৈ দিব লাগিব সেইটোকে কৈছে তো মাক কেনেকুৱা লাগিছে চবে কমেণ্ট কৰি জনাই দিবা অঁ তুমি মেকআপ কৰিছা তো মেকআপৰ ক্ৰেডিটটো তোমালৈ থাকিল আৰু কাপোৰ ঠিক কৰি দিয়াত আমাৰ মাহী ভাল লাগিছে কিন্তু সঁচাকৈ তো গাইজ ধুনীয়াকৈ যেতিয়া নাচি থাকিব তো তেতিয়া দেখাম মাক কেনেকুৱা লাগে পুৰা দুইটা বহি ধুনীয়াকৈ পুৰা এতিয়া ৰাস উপভোগ কৰি আছো তো গাইজ পুৰা কালি ৰাস চাস চাই কৰি আহিলোঁ তো আজি হৈ গ'ল পুৰা নেক্সট ডে তো আজি ধুনীয়াকৈ মানে সকলো মোৰ মানে লগৰখিনিয়ে ইহঁতে মানে মোক কৈ থাকে যে খানা এটা দিয়া পুৰা দি দিলে খানা অঁ তো ইউটিউব চেনেলটো মানে অকণমান গ্ৰ' হ'ল যে তো ইহঁতক মানে খানা লাগে তো আজি ধুনীয়াকৈ আমাৰ মানে ঘৰৰ ওচৰৰ ল'ৰাখিনিক পুৰা মজাকৈ খানা এটা দি দিছোঁ মাংস এইপিনে গোটেইখিনি মাংস আছে আৰু ইহঁতে পুৰা মাংস 4.5 কিলো আৰু এয়া আটা লাডু মাৰি আছে তো ৰুটি আৰু মাংস পুৰা আজি একদম খানা পুৰা ধুনীয়াকৈ আমাৰ মাংস বনাই হৈ গ'ল আৰু এতিয়া তোমাৰ ধুনীয়াকৈ ৰুটিখিনি বেলি আছে তো ৰুটিখিনি বেলি হোৱাৰ পিছতে খাম আৰু হ'বা অঁ কি ক'বা অঁ এতিয়া কি আৰু আজি মানে ইমান মানে আনন্দৰ দিন তাকে মানে আমি খোপা মানে একেলগে খাইছোঁ হয়নে নহয় সেইটোৱে আৰু কিনো আৰু ক'ম আৰু তো গাইজ এইখিনিতে এটা পুৰা বহুত বেছি জমনি কথা এইটো বাগৰি গ'ল জমনি কৈ থাকোঁতে এটা বাগৰি পৰি গ'ল বহুত বেছি গুৰুত্বপূৰ্ণ কথা আৰু এটা গাইজ গুৰুত্বপূৰ্ণ কথা আমাৰ ইয়াৰ ৰুটি বেলি আছে চাওক সি এটা পেণ্ট বনাইছে গাইজ নিজে বনাইছে দেই পেণ্টটো এইটো গাইজ পেণ্টটো ফুল পেণ্ট দেই এইটো ভাল নাই খবা ব্ৰেণ্ডটোৰ নামটো সি কৈ দিব খবা ব্ৰেণ্ডটোৰ নামটো কৈ দিয়া তো গাইজ সি পিন্ধি থকা এই পেণ্টটো হ'ল টাটা স্কাই বোলে ব্ৰেণ্ডটোৰ নাম টাটা স্কাই কি অঁ টাটা উস্কাই গাইজ চৰি মোৰ ভুল আছে টাটা স্কাই আহিছে তাৰ ব্ৰেণ্ডটোৰ নাম বোলে টাটা উস্কাই বা সঁচাকৈ দেই বেষ্ট লাগিছে যদি গাইজ আপোনালোকক লাগে মই ডেছক্ৰিপশ্যনত তাৰ নাম্বাৰটো দি দিম সি ধুনীয়া পুৰণা জাঙিয়া ডিজাইন কৰে যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব নয়নমণি বৰদলৈ আমাৰ ইয়াত মানে একদম ভেৰাইটি ডিজাইনৰ ৰুটি দেখা পাব তো এটা যাদু চাব দেই এই আমাৰ ই ভাইটিটোৱে পুহিছে দাঁত চেলাই আছে এতিয়া এখন ৰুটি চোৱা কালাৰ পুৰা একদম সফেদ সেইটো চাইডে চোৱা গাইজ अभी मजा आएगा ना भिड़ो नानजी भाई अभी आएगा रोड पे বেলেগ আৰু এইটো চাইডে ম'ম' বনাই আছে আমাৰ ফাইনেলি গাইজ অপেক্ষাৰ অন্ত পৰিল ফাইনেলি আমি ধুনীয়াকৈ খালোঁ মানে খাই আছোঁ আৰু তো এইপিনে পূৰা ৰুটি পুৰি খাই আছে মানে পুৰি হয়হে লগতে চাফাই হয় আৰু খাই লওঁ দিয়া